য'ত হাত ধুলে 20 টকা লাগে, মোবাইল চাৰ্জ দিলে 10 টকা লাগে। আচলতে অনলাইন টিকেট বুক কৰিব লাগে, আমি টিকেট বুক কৰোঁতে আমাৰ চ' গাইজ বহুত দেৰি হ'ল। চশমাৰ দোকানত চবে চশমা কিনিছে, কিন্তু মই চশমা নিকিনো। বহুত গৰম গাইজ। আইচক্ৰীম এটা কিনি ল'লোঁ, খালোঁ। নমস্কাৰ। বহু দিনৰ পৰা এটা আশা আছিলে কেদাৰনাথ যোৱাৰ, তো বহু সময়ৰ পিছত যাবলৈ ওলালোঁ। টিকেট হৈ গ'ল, টিকেটটো বহুত আগতে কৰিছিলোঁ কিন্তু কনফাৰ্ম নাছিলে, কনফাৰ্ম হ'ল। তাৰপিছত আজি 2 তাৰিখ, তো ফাইনেলি আজি দিনটো আহি পালে। ব্লগটো ঘৰতে বনাম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অসুবিধা কোনোফালে মিলি অহা নাছিল, সেইকাৰণে ষ্টাৰ্ট কৰা নাছিলোঁ। চ' ভাবিলোঁ ট্ৰেইনৰ পৰাই ষ্টাৰ্ট কৰোঁ, কিন্তু কি হ'ল সদায় কেমেৰাৰ পিছত থকা মানুহটো, তো কেমেৰাৰ ফ্ৰণ্টত আহিবৰ কাৰণে অকণমান আনইজি ফিল এটা হয়। সদায় কেমেৰাৰ বেক চাইডে থাকোঁ, আজি ভাবিলোঁ ফ্ৰণ্ট চাইডে আহি কিছুমান ঠাই আপোনালোকক দেখুৱাওঁ। যিহেতু শ্বুটৰ কাৰণে মই বহুত ঘূৰি থাকোঁ, শ্বুট হওক যিকোনো কামৰ কাৰণে ৰিলেটেড টু ফটোগ্ৰাফী, তো বহুত ঘূৰি থাকোঁ, কিন্তু সকলোৱে কয় যে মানে ব্লগ কিয় নবনায়। আচলতে ব্লগ বনোৱা বা ভিডিঅ' বনোৱা তেনেকুৱা একো হেৰি নাই, কিন্তু ফটো উঠিয়ে ভাল পাওঁ, ফটো উঠাই ভাল পাওঁ। তো ভাবিলোঁ এবাৰ ভিডিঅ' কৰোঁ। ট্ৰেইন আছিল 12:40-ত। মই একদম মালিগাঁও ট্ৰেফিকত ইমান বেয়াকৈ ফচিলোঁ। এতিয়া আৰম্ভ কৰিছোঁ ব্লগটো। ক'লৈকে যাব পাৰোঁ চাওঁ আজি, ক'লৈকে নিয়ে ট্ৰেইনখন। আহক আমি গৈ থাকোঁ কিমান দূৰলৈ পাৰোঁ। ষ্টাৰ্ট কৰিছোঁ যিহেতু শেষো এটা কৰিম, গতিকে মোৰ লগৰখিনি আছে, লগৰখিনি চিনাকি কৰাই দিম। আহক ভিতৰলৈকে যাওঁ। Hey guys. Hi guys. Hello. Hello. Bye. মুভি চাই আছোঁ RRR। আমি চাই আছোঁ গেলেৰীৰ পৰা। এয়া গেলেৰীৰ পৰা চাই আছোঁ ইয়াতে। Oi, Deep. Oh, Deep. Deep? তাত কি আছে দিয়াই নাই তেনেকৈ। আহোঁতে এনেকৈ লগৰ লগত খাই থাকিলে অলপ অলপ খালেও বহুত টেষ্টি লাগে। যি খানাই নহওক, অলপ খাই পেট ভৰি যায়। অলপ খালে পেট ভৰি যায়, আৰু যি খানাই নহওক চব টেষ্টি লাগে। ফিল্ম চলি আছে, খানা চলি আছে। আনবক্সিং হ'ব এতিয়া আমাৰ। এতিয়া খানা এটা আনবক্সিং হ'ব। এইটো অংকুৰৰ খানা। হ'ব হ'ব হ'ব। আলিপুৰদুৱাৰ ষ্টেচন এৰিলে এতিয়া। সঁচা বহুত ধুনীয়া। ব্ৰেকফাষ্ট খাই দিওঁ এতিয়া। এতিয়া
এতিয়া সময় হ'ল 10টা, মানে আমাৰ ছেকেণ্ড দিনৰ 10টা বাজিলে ৰাতিপুৱা। মই ব্ৰেকফাষ্টটো কৰিলোঁ, উঠিলোঁ, মুখ ধুলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া দীনদয়াল উপাধ্যায় নামৰ এটা জনচন আছে, এই জনচনটোত আমি ৰখিলোঁ। পানী খাব লাগে, পানী লওঁ দাদা। দাদা দাদা পানী দিছে। ছেকেণ্ড ডে খানা অৰ্ডাৰ দিলোঁ। প্ৰথম দিনাখন আমাৰ ঘৰৰ পৰা অনা খানা খাই দিলোঁ। আজি চব ট্ৰেইনৰ খানা। খানাত কি কি দিছে? মিঠাই, পনীৰ, দালি, চব। আহি পালোঁ এলাহাবাদ। এয়া এলাহাবাদ ষ্টেচন গোটেই খালী হৈ আছে এতিয়া। এতিয়া টাইম হৈছে 12টা বাজি গ'ল। অলপ আগতে এটাই বাজিলে। অলপ আগতে লাঞ্চটো কৰিলোঁ। এতিয়া এলাহাবাদত ৰখিছে, নামিলোঁ এলাহাবাদত। এলাহাবাদৰ পৰিৱেশটো দেখুৱালোঁ। পৰিৱেশটো একেই, প্ৰত্যেকটা ষ্টেচনত ক'ৰবাত মানুহ বেছি, ক'ৰবাত কম, ক'ৰবাত বহুত ব্যস্ত, ক'ৰবাত মানুহ নায়ে। কানপুৰ ষ্টেচন পালোঁ আহি। পানী লৈ ল'লোঁ 3টা বটল। পানী বিচাৰি পালোঁ। পানী। ইয়াতে আছে গোটেই ট্ৰেইনখনৰ, আমি দবাৰ ওচৰতে আছোঁ যিহেতু। গোটেই ইলেক্ট্ৰিচিটিৰ গোটেই পেনেলটো ইয়াতে আছে। এতিয়া যিকোনো কিবা এটা আছিলে, কিবা নহয় কিবা এটা হ'বই। হয়তো বন্ধ হ'ব, নহয়তো চলি থাকিব। সময় এতিয়া 8টা বাজিল। মই আহি পালোঁ টুনতলা জংচন। এইটো হ'ল টুনতলা জংচন। তো ইয়াতে আছোঁ মই। আমাৰ ধাবাটো প্ৰায় খালী হৈ গৈছে। মানুহবোৰ ইয়াতে নামিছে আধা আধি। আমি গৈ পোৱালৈকে চাগে গোটেই ধাবাটো খালীয়ে হ'ব। ষ্টেচন পালোঁ। আমাৰ এইবিলাক কাম নাই। তো বেগ লৈ পুৰা ৰেডি, আগে পিছে বেগ চব ৰেডি। অচি ৰেডি? তুমি নামিব? মই ৰেডি। আমি কেব বা বাছ কি পাওঁ চাই লওঁ। আমাৰ ট্ৰেইন আছে ৰাতি 3:30, কিন্তু আমি চাই লওঁ সময়ৰ লগত মিলাই কিনে আমি ট্ৰেইনত যাম, নহ'লে আমি বাছ বা কেব লৈ কিবা এটা কৰি যাম আৰু। চ' আমি ষ্টেচনৰ বাহিৰত আহিলোঁ। এতিয়া আমি কিবা এটা খাম। খাবৰ কাৰণে ইফালে আপোনাৰ হোটেল আছে, হোটেলত সোমাম। আৰু আমাৰ লগত আহিছিল বাবলু ভাই এতিয়া যাব আনন্দ বিহাৰ যাব। তো বাবলু ভাই তো বাবলু ভাইক বাই দিলোঁ। আমি এতিয়া ভাত খাব যাওঁ। ভাতটো খাই লওঁ, কেনেকুৱা খানা ক'ত দিয়ে চাই লওঁ। ভাতটো এতিয়া খাই লওঁ। ইয়াতে এখন হোটেলত সুধি আহিলোঁ, 70 টকাত পনীৰ থালি দিব, চালিয়াকৈ খাম। এই মজা। 40 টকাত নৰ্মেল ভেজ থালি। যোনে যি খাই খাব পাৰে। এই গুৱাহাটীতকৈ কম দাম। গুৱাহাটীতকৈ কম দাম। খানা কেনেকুৱা হয় নাজানো, খাই কিনে গম পাম। নাম কিন্তু ঘৰকা খানা। ঘৰকা খানা, আৰু খানাটো খাই উঠি কম টেষ্টটো কেনেকুৱা।
घर का खाना ना আমি घर का खाना খাব যাওঁ यहाँ बोले थाली अलग अलग भात दुखन रुटी सलाद पनीर और या किटो राजमा এইখিনিৰ দাম 90 रुपीस खाना तो टेस्टी আছে ন খানাটো খাওঁ খানাটো খাই লওঁ খানাটো খাই পিছত নাম ঠিক আছে 10 টকাকে মোবাইল চাৰ্জ দিব লাগিব কি কম আৰু এয়াই হ'ল গাজিয়াবাদ য'ত হাত ধুলে 20 টকা লাগে মোবাইল চাৰ্জ দিলে 10 টকা হয় এয়াই জীৱন খালোঁ শ্ৰী বালাজী ভোজনালয় এণ্ড ধাবা ভাল লাগিল ঘৰ কা খানা টেষ্টি আছিল খানাটো এতিয়া গৈ আছোঁ হাৰিদ্বাৰ যোৱা বাছ গ'লে আৰু আমি আহিছোঁ এখন অটো ভেনত পূৰা একদম চাবাৰী আমি এইফালে মোহননগৰৰ পৰা আমি নীলা নীলা লাইটৰ মাজেৰে আমি নামি যাম এইখিনি হ'ল মোহননগৰ ষ্টেচনৰ পৰা ডাইৰেক্ট আমি মোহননগৰ আহিলোঁ এইখন এই লোকেল অটো হয় আমাৰ দৰে টেম্পু টাইপ আৰু বস্তুটো গতিকে বহুত ডাঙৰ এৰিয়া এইটো আৰু ইয়াতে বাছবোৰ আহি ৰখে এইটো এটা বাছ ষ্টপেজ চ' ৱেইট কৰোঁ অকণমান বাছখন অহালৈকে বাছত উঠিলোঁ আমি গৈ আছোঁ হৰিদ্বাৰলৈকে বাছত উঠিলোঁ এতিয়া বাকীবোৰ চব পিছফালে আছে গৈ থাকোঁ বাছত আচলতে অনলাইন টিকেট বুক কৰিব লাগে আমি টিকেট বুক কৰা আমাৰ টিকেটটো আছিল ট্ৰেইনত কিন্তু আমি ট্ৰেইনত নগৈ আমি বাছত গৈ আছোঁ চ' গৈ থাকোঁ এতিয়া টাইম হ'ল 1:10লৈকে 1:10 চ' এতিয়া সময় হ'ল 5টা আৰু আমাক এইখন বাছে নমাই থৈ গ'ল হৰিদ্বাৰত এইটো হ'ল হাইৱে আৰু এইটো হাইৱে আমি নামিলোঁ মাত্ৰ টোপনি মাৰি আহি আছিলোঁ বাছত টোপনিটো ভাঙি গ'ল এই ৰাতিপুৱা 5টাততো অভিয়াছলি টোপনিয়ে মাৰিম অসহ্য লাগি গৈছে একদম তো আহি গ'লোঁ এতিয়া আমি হৰিদ্বাৰত যাম হৰিদ্বাৰত গা চা ধুই ফ্ৰেছ হ'ম ফ্ৰেছ হৈ আমি ওলাই যাম আকৌ এই যাত্ৰা শেষ ক'ত হ'ব চাই থাকক আপোনালোকে আমি আকৌ হৰিদ্বাৰলৈকে গৈ আছোঁ আমি য'ত লগতে বাছত নমাই থৈ গ'ল এতিয়া আমি আকৌ এই আহি পাই গ'লোঁ হৰিদ্বাৰত এতিয়া ভিতৰত সোমাই যাওঁ এয়াই হৰিদ্বাৰত এইটো হ'ল ঘাট এইটো ঘাটতে পূজা অৰ্চনা হয় চ' ফাইনেলি আমি আহি পালোঁ হোটেলৰ ৰুম হোটেলৰ ৰুম এটা ল'লোঁ আৰু বেছি টাইম নহয় মাত্ৰ 3 ঘণ্টাৰ কাৰণে ৰুম এটা লৈছোঁ আৰু এইটো ৰুম বেছি নহয় মাত্ৰ 500 টকা আমি 5জন আছোঁ 5জনৰ 500 টকা আৰু এটা ওপৰত আছে সেইটো ৰুমত 500 টকা টোটেল 1000 টকা 1000 টকাত ধুনীয়াকৈ ফ্ৰেছ হৈ থাকি মেলি আমি ওলাই দিম ডাইৰেক্ট কেদাৰনাথ হোটেল ৰুমৰ পৰা ওলালোঁ গাটো ধুলোঁ গংগা স্নান কৰিব গৈ আছোঁ এতিয়া ৰুমৰ পৰা ওলাই এইটো এটা গলি হয় এইটোদি আমি যাওঁ
গৈ গংগা স্নান কৰিম এতিয়া ইমান ধুনীয়া মানে সময় নহয় সময় ধুনীয়া জাগা ধুনীয়া ইফালে নেযাবি ঐ মজা এতিয়া এইটোৱে গংগা মন্দিৰ এইটো গংগা মন্দিৰ এইটো গংগা মন্দিৰৰ ওচৰত গংগা নদী আছে আৰু গংগা নদীত আমি গা ধুম ব্ৰিজখন আমি পাৰ কৰি আছোঁ ব্ৰিজৰ ওপৰে গৈ আছোঁ গাটো কেনেকুৱা লাগিল তো মই গা ধুই আহিলোঁ গা ধুই এতিয়া মই ফটা লগাম চলো লগাও आपके भाषा समझ नहीं आते हैं मैं आसामीज बोल रहा हूँ अच्छा तुमको आसामीज मालूम है हिंदी में बोल रहे हो या किस में आसामीज अच्छा आसाम तुमको आसाम मालूम है आसाम हाँ नहीं जब तुम बड़ा होगे ना तब तुम आसाम आना ठीक है ठीक है আমি আহি গ'লোঁ ফটো উঠিলোঁ ফটো লগালোঁ চেলফি ল'লোঁ ধুনীয়াকৈ গোটেইখিনি একেলগে গোটেইখিনি হৈ গ'ল তো সেয়াই আৰু গৈ আছোঁ এটা ভাল পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ ভাল লাগিছে এয়াই মন্দিৰটো ফটো উঠিলোঁ ফটোকেইটা লগাই দিম মই চ' গাইজ আমি ওলাই দিলোঁ হোটেলৰ ৰুমৰ পৰা চেক আউট কৰি দিলোঁ এতিয়া সময় প্ৰায় আপোনাৰ কিমান হৈছে এক ছেকেণ্ড চাই দি আছোঁ এতিয়া সময় 10:20 নাই 10:20 আমি চেক আউট কৰি দিলোঁ আমি ৰাতিপুৱা 5টাতে চেক ইন কৰিছিলোঁ তো আমি হৰিদ্বাৰ দৰ্শন কৰিলোঁ খানা খালোঁ খাই লৈ গোটেইখিনি আমি এৰি দিলোঁ ৰুমটো এতিয়া আমি কেদাৰনাথৰ ফালে গৈ আছোঁ উত্তৰাখণ্ডৰ বজাৰ আমি ওলাই আছোঁ এইটো হ'ল গংগা নদী আৰু গংগা নদীৰ পাৰত আছে এখন চশমাৰ দোকানত চবেই চশমা কিনিছে কিন্তু মই চশমা নিকিনো কাৰণ মই চশমা বহুত বেয়া পাওঁ এনেই মই বেয়া নাপাওঁ কিন্তু মই পিন্ধিও ভাল নাপাওঁ বৰিং বস্তু হয় চকুৰ উটাই দি চাম চকুৰ উটাই দি যি কৰিম চব চকুৰ উটাই দি কৰিম মই লেন্স ভাল পাওঁ চশমা ভাল নাপাওঁ তো গাড়ী ষ্টাৰ্ট দিলে আমি গৈ আছোঁ আমাৰ গাড়ীখনত বেগকেইটা বান্ধি আছে ওপৰৰ ফালে পুৰা মজাকৈ বান্ধি দিছে সময়বোৰ বহুত ধুনীয়া গৈ আছোঁ কেদাৰনাথ অভিমুখে ফাইনেলি গাইজ বহুত ট্ৰেফিক জামৰ মূৰত আমি আহি পালোঁ খোৱা হোটেল এখন খোৱা হোটেলখন হ'ল সৈনিক হোটেল এইখন সৈনিক হোটেল এইখন হোটেলত আমি খানা খাম এতিয়া খানা খাই কি পাওঁ চাই লওঁ খানা খাই ওলাই দিম
খাই দিওঁ খানা খাব লাগে জলদি জলদি আৰু যাব লাগে আৰু প্ৰায় 150 কিলোমিটাৰ যাব আছে 3-4 ঘণ্টা আৰামছে লাগি যাব যদি ৰাস্তাটো ব্লক নাই তেতিয়াহ'লে সোনকালে গৈ পাম কিন্তু টাইম লাগিব গতিকে খাই লওঁ আগতে খানা খালোঁ খানা খাই এতিয়া মই গাড়ীলৈকে গৈ আছোঁ গাড়ী ষ্টাৰ্ট দিব আৰু তাৰপিছতে দুপৰীয়া খানাটো খাওঁতে আমাৰ 5টা বাজি গৈছিল তো 5টা বাজি যোৱাৰ কাৰণে কি হ'ল খানাটো খাওঁতে দেৰি হ'ল গাড়ীত বহি ল'লোঁ যাব লাগে আৰু So guys, জাষ্ট গাড়ীৰ পৰা নামিলোঁ এইখন আমাৰ গাড়ী আছিল আৰু আমি এতিয়া আছোঁ সোনপ্ৰয়াগ পাৰ্কিঙত ৰুমটো লোৱা গ'ল এতিয়া আমি ফ্ৰেছ হওঁ গা ধুই গোটেই কাপোৰ পিন্ধি আমি ওলাই যাম